আমাৰ নতুন চৰকাৰ প্ৰায় 1.5 বছৰ হ'বলৈ হৈছে। আমি 4বাৰমানকৈ বিধানসভাৰ অধিৱেশনত আমি বহিছোঁ। প্ৰত্যেকবাৰে এজন বিধায়ক অসম বিধানসভাৰ তেওঁক বিভিন্নজনে বিভিন্ন ধৰণৰ বিষয় লৈ তেওঁক লাজ দি আহিছে। তথাপিও এই বিধায়কজনৰ ক'ৰবাত লাজ চৰম নোহোৱা হৈ পৰা যেন অনুভৱ হৈছে। শেহতীয়াকৈ 12 তাৰিখে অসম পবিত্ৰ বিধানসভা যেতিয়া যোনদিনাখন আৰম্ভ হৈছিল, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিধায়কজনৰ উদ্দেশ্যে খুব সুন্দৰৰূপে কৈছিল যে অখিল গগৈ, যিজন বিধায়কৰ নাম মই ক'ব লৈছোঁ, লাজ নথকা বিধায়ক, তেওঁ লোকৰ মানে পিঠাৰে বিয়া পাতিব বিচৰা, লোকৰ পিঠাৰে বিহু পাতিব বিচৰা, অকণমান মানুহজনৰ লাজ থাকিব লাগে। এই কথাষাৰ কোৱাৰ পিছত আজি আমি চাওঁতে চাওঁতে এই 3 দিন 4 দিন পাৰ কৰিলোঁ। পুনৰ আজি লোকৰ পিঠাৰে বিয়া পাতিব বিচাৰিছিল তেখেতে বা বিহু পাতিবলৈ বিচাৰিছিল। ক'ৰবাত মানুহজনৰ অকণমান মানে লাজ শব্দটো তেওঁৰ কাৰণে একো গুৰুত্বহীন নেকি? অসম বিধানসভাৰ এটা সন্মান আছে। এই সন্মানৰ খাতিৰত কোনোবা এজন লোকৰ পিঠাৰে বিয়া পাতিব যাওঁতে বিধানসভাৰ পৰা খেদি পঠিয়াব লগা হোৱা অধ্যক্ষ আৰু যোনদিনাখন বিধায়ক হৈছে সমষ্টি, যিটো সমষ্টি শিৱসাগৰ, এই শিৱসাগৰ সমষ্টিৰ হকে মাত মাতিব লাগে, তেওঁ চেঙা সমষ্টিৰ কাৰণে মাত মাতিছে। আকৌ এতিয়া যিটো তেখেতৰ ৰূপ দেখা পোৱা গৈছে, তেখেতৰ এটা হস্তে ৰাজনীতি কৰিব বিচাৰিছে নেকি বিধানসভাৰ মজিয়াৰ পৰা? মানে জনপ্ৰিয়তা তেখেতৰ যিটো হ্ৰাস পাইছিল, তেখেতৰ পৰা এটা দল সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতি যিটো দলৰ হৈ তেওঁ নিৰ্বাচনত নামিছিল, সেই দলৰ হয়তো যিসকল সমৰ্থনকাৰী সংগঠন, এটালৈকে দল সংগঠনে এৰি যোৱাৰ পিছত তেখেতৰ ক'ৰবাত মতিভ্ৰম হৈছে নেকি? তেখেতক মানসিক ক'ৰবাত অশান্তিত আছে নেকি? যাৰ কাৰণে তেখেতে হস্তীয় ৰাজনীতিৰে বিধানসভা মজিয়াৰ পৰা জনপ্ৰিয়তা ল'বলৈ এটা অপপ্ৰয়াস কৰিছে। সেইকাৰণে লোকৰ পিঠাৰে বিয়া পতাৰ বা বিহু পতাৰ এই স্বভাৱবোৰ আমাৰ বিধায়কসকলে এৰিব লাগে, তাকে মই মানে আহ্বান জনালোঁ। প্ৰসংগ আছিলে যে দেখা গৈছে কালি বিধানসভাত স্পষ্ট হৈছে 2021-22 বৰ্ষৰ বাজেটৰ টকাই খৰচ কৰিব নোৱাৰিলে, প্ৰায় কেইবা শতাংশ ধন ৰৈ গৈছে। গতিকে যি সময়ত চৰকাৰে কৈ আছে যে চাৰিফালে উন্নয়ন কৰা হৈছে, বাজেটৰ টকাই থাকি গৈছে। আপোনালোকে যদি ভালধৰণে চাই, চৌদিশে কেৱল উন্নয়ন হৈ গৈ আছে। এয়া কেমেৰাটো আবদ্ধ হৈছে, বহু কেমেৰাত, হয়তো কোনোবা কেমেৰা আবদ্ধ কৰা নাই, সেয়া নাজানো কেলৈ আবদ্ধ কৰা নাই। কিন্তু আমি যদি চাওঁ, নতুনকৈ আমি অংগনবাদী কেন্দ্ৰ লাভ কৰা, এডিশ্যনেল ক্লাছৰুম প্ৰাথমিক বিদ্যালয়সমূহত লাভ কৰা, আমাৰ শেহতীয়াকৈ বহু এনেধৰণৰ প্ৰসংগ, আমি ৰাস্তা নিৰ্মাণ কৰিবলৈ সক্ষম হোৱা, বহু জেগাত অন্ধকাৰ হৈ থকা জেগাত আমি কাৰেণ্ট দিবলৈ সক্ষম হোৱা, বা জল জীৱন মিছনৰ যিটো মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এক অভিলাষী আঁচনি, এয়া তীব্ৰতাৰে ৰূপায়ণ কৰি থকা, টকা নহ'লে ঠিকাদাৰে কাম নকৰে, পাইপ কিনিবলৈ হয়তো বিভাগে সুবিধা নাপালেহেঁতেন, টকা কমি হোৱা নাই। এটা কথা ঠিক, বিভিন্ন বান পৰিস্থিতিৰ কথা সকলোৱে অৱগত। আমাৰ অসমত শেহতীয়াকৈ প্ৰায় 30টামান জিলাত প্ৰায় 4 মাহ 5 মাহ ধৰি বানৰ কবলত থাকিব লগা হ'ল। এই কথা আমি কোনো পাহৰা নাই চাগে। এই 4 বা 5 মাহ যদি বানৰ কবলত থাকি এই এমাহ 1.5 মাহমান হৈছে আমি বানৰ পৰা উদ্ধাৰ হৈছোঁ, এতিয়া আমাৰ আকৌ পুনৰ গতিত কাম চলিব। অৰ্থাৎ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন আৰু আমাৰ চৰকাৰখনৰ ওপৰত অসমৰ ৰাইজৰ আস্থা বিশ্বাস আছে। আৰু মাননীয় আমাৰ বিত্তমন্ত্ৰী ডাঙৰীয়ানী, তেখেত খুব দক্ষ মন্ত্ৰী, আৰু মোৰ তেখেতৰ ওপৰত আৰু অসমৰ ৰাইজৰ সম্পূৰ্ণ বিশ্বাস আছে, আস্থা আছে যে আমাৰ কাম হ'ব। কিন্তু কেৱল আমি 4 মাহ 5 মাহ, অসমৰ প্ৰায় 30খনতকৈ অধিক জিলা বানৰ কবলত থকাৰ কাৰণে 4 বা 5 মাহ আমাৰ কিছু কাম ৰৈ গৈছিল। কিন্তু আমাৰ এতিয়া তীব্ৰতাৰে এতিয়া কাম আগবাঢ়িব, এয়া মোৰ দৃঢ় বিশ্বাস। বন্ধ হোৱা নাই নেকি? এইকেইদিনতো দেখোন বহু দালাল বহি আছে, বিশেষকৈ জলসম্পদ বিভাগৰ চাকৰি। মুখ্যমন্ত্ৰীয়ে কৈ আছে দালালৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হৈছে, দালালৰ বন্ধ হোৱা নাই, কিয় হোৱা নাই? চাওক, শেহতীয়াকৈ এজন মানে ভুৱা চিকিৎসকো
গুৱাহাটী মেডিকেল কলেজত ধৰা পৰিছে। অৰ্থাৎ এনে লোক যিমানে ওলাব সিমানে আমাৰ তৰফৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে আৰু কৰি থকা হ'ব। অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে যিটো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ অভিযান এয়া পুনৰগতিত আৰু তীব্ৰতাৰে চলাই নিয়া হ'ব, সেয়া মোৰ বিশ্বাস। মাননীয় মুখ্যমন্ত্ৰী আপুনি কি ভাবে দালাল বন্ধ হৈছেনে? চাওক, মোৰ বিশ্বাস দালাল ৰাজ আগৰ চৰকাৰে যদি আৰু ব্যৱস্থা লোৱাহেঁতেন হয়তো সেই চৰকাৰো থাকিলেহেঁতেন। সেই ৰাজনৈতিক দলৰ সেই চৰকাৰবোৰ বা সেই ৰাজনৈতিক দলবোৰ আজি নোহোৱা হৈ পৰিছে এইটো কাৰণে, কাৰণ ৰাইজে অতিষ্ঠ হৈছিল। এতিয়া বিশ্বাস এটা ৰাখিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আমাৰ এই যিবোৰ অসামাজিক কাম অকল এয়াই নহয়, আপোনালোকে যদি চাই উমেন ট্ৰেফিকিং, চাইল্ড ট্ৰেফিকিং এইবোৰ যিবোৰ চলি আছিল, ড্ৰাগছ চলি আছিল, আজি দালালি মাটি হওক, আজি কোনোবা ভুৱা চিকিৎসক, ভুৱা অভিযন্তা, ভুৱা কোনোবা চৰকাৰী বিষয়া, এইবোৰ যিটো ধৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে, এইবোৰ আগৰ চৰকাৰ কৰাহেঁতেন আমাৰ চৰকাৰে কৰিব লগা নহ'লহেঁতেন। আমাৰ চৰকাৰে উন্নয়নো কৰিব লগা হৈছে আৰু এই অপৰাধীৰ বিৰুদ্ধে আজি অভিযানো আৰম্ভ কৰিব লগা হৈছে। কিন্তু এটা কথা ঠিক, এটাই ভাল লাগিছে, বহু এনে অপৰাধী নিজে আহি পেলাই থানাত হাজিৰ হ'বলৈ বাধ্য হৈছে। কাৰণ এতিয়া যদি কোনোবাই কিবা পুলিচৰ পৰা পলাব বিচাৰে পোনপটীয়াভাৱে এনকাউণ্টাৰ যিটো ব্যৱস্থা গ্ৰহণ কৰা হৈছে, কাৰণ পুলিচক মাৰিব বিচাৰিলে পুলিচে গুলিয়াবই। এই যিটো হৈছে মোৰ দৃঢ় বিশ্বাস, সেয়া লৈ পেলাই অকণমান হ'লেও যিসকল অপৰাধী তামোল পাণৰ দোকান, চাহ দোকান, পকৰী দোকান, ফুচকা দোকান খোলাই ভাল, এই গুলি নাখায়, পুলিচৰ পৰা পলায়ন কৰিব লগা নহয়, পুলিচে গুলিয়াব লগা নহয়, অপৰাধী আৰু অপৰাধৰ লগত জড়িত নাথাকে। মই এইটোৱে আহ্বান জনাইছোঁ। ময়ো এটা সময়ত সৰু থাকোঁতে পকৰী বিকিছিলোঁ, এটা নামঘৰৰ সন্মুখত, আৰু পাপৰ তেল দি পেলাই পুৰি পেলাই বিকিছিলোঁ। যথেষ্ট প্ৰফিট আছে। এই লাগিলে কৰ্ম কৰক, এই অপৰাধৰ পৰা আঁতৰি আহক। আৰু এটা প্ৰশ্ন আছিল যে যি সময়ত আপোনালোকৰ চৰকাৰে সহনশীল নীতিৰ কথা কৈ আছে, সেই সময়ত কিন্তু আপোনালোকৰ যেতিয়াই চাকৰি ওলাইছে তেতিয়াই অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ লখিমপুৰ মেডিকেল কলেজৰ পৰীক্ষাক লৈ আজিৰ দিনটোত অভিযোগ উত্থাপন হৈছে। নিলিখাকৈ বহি থৈ আহিছে, সেইজন ষ্টুডেণ্ট উত্তীৰ্ণ হৈছে। সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। পৰীক্ষা পাতিছে, কেৱল অভিযোগ আহিছে। চাওক, আপোনালোকে যদি চাই কংগ্ৰেছৰ দিনত APSC কেলেংকাৰী এটা ডাঙৰ কেলেংকাৰী আছিল, যাক লৈ পেলাই মই এটা সময়ত কংগ্ৰেছত থাকোঁতে মই নিজে লাজত পৰিছিলোঁ। আজি সেই ধৰণে একেবাৰে শ লোক জড়িত থকা বা কোটি কোটি টকা কেলেংকাৰী, এই APSC কেলেংকাৰী কংগ্ৰেছৰ দিনত বা অন্য বহু এনে ধৰণৰ দুৰ্নীতি বা চাকৰিৰ ক্ষেত্ৰত দুৰ্নীতি হৈছিল, পৰীক্ষা বহি ফাদিল হোৱা, এই কথাবোৰ প্ৰায় নোহোৱা হৈ আহিছে, প্ৰায় নোহোৱা। শেহতীয়াকৈ যদি আপোনালোকে চাই 26,000 27,000 মান চাকৰি দিয়াৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ নিযুক্তিৰ ক্ষেত্ৰতে হওক, তেনেধৰণৰ কোনো বাতৰি সম্প্ৰচাৰ নহ'ল, কাৰণ তেনেধৰণৰ দুৰ্নীতি হোৱা নাই। শেহতীয়াকৈ যিটো হৈছে, লগে লগে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে যে নিকা পৰিৱেশত নিযুক্তি দিব পাৰে। এই 23 তাৰিখে জলমিত্ৰ নিযুক্তি দিয়া হ'ব খানাপাৰাত। মাননীয় মন্ত্ৰী জয়ন্ত মল্লবৰুৱা ডাঙৰীয়া জনস্বাস্থ্য মন্ত্ৰী তেখেতে পদক্ষেপ গ্ৰহণ কৰিছে। মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত খানাপাৰাত জলমিত্ৰ বিতৰণ কৰা হ'ব। এতিয়ালৈকে আজি এসপ্তাহ আৰু 10 দিনমান আছে, কোনো কেলেংকাৰী এইবোৰ নাই বা কোনো আঙুলিয়াই টুৱাব নোৱাৰে। ইয়াত কোনোবাই আঙুলি টুৱাইছে আৰু তেওঁ প্ৰমাণো দিব পৰা নাই। এতিয়া হাজৰিকা নামৰ যিজন যুৱক, তেওঁ খালি আঙুলি টুৱাইছে। যেতিয়া GP সিং ডাঙৰীয়াই টুইট কৰি সুধিছে যে আপুনি সঠিক তথ্য দিয়ক, যে কোন মানুহ, নাম্বাৰ দিয়ক, লোকেশ্যন দিয়ক, আমি গৈ পেলাই ধৰিম, তেওঁ দিব নোৱাৰিলে। 2 দিনলৈকে দিব নোৱাৰিলে। 3 দিনৰ দিনাখন উল্টা পোলা আবুল তাবুল বলকিছে। এই এনেকুৱা কোনোবাই যদি বোকাচিতীয়া ৰাজনীতি কৰি পেলাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ যদি ভাৱমূৰ্তি এটা অপপ্ৰয়াস বিনষ্ট কৰিব বিচাৰে, সেয়া কেতিয়াও ৰাইজেও মানি নলয়, আমাৰ চৰকাৰে মানি নলওঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই চৰকাৰখনে নিকা ভাৱমূৰ্তিয়ে কাম কৰি আছে আৰু নিকা ভাৱমূৰ্তিয়ে অসমৰ ৰাইজক সন্মান জনাই কাম কৰি যাব। হয়, তেওঁ এনকুৱাৰী চলি আছে, কিমানটো সত্যতা তেওঁ প্ৰমাণ দিব লাগিব। আৰু প্ৰমাণ কিমান দূৰ দিব পাৰিব, এতিয়া হাজৰিকা নামৰ ভিক্টৰ হাজৰিকাই কিমান দূৰ প্ৰমাণ দিলে, অন্য কোনোবাই অভিযোগ তুলিছে, কিমান প্ৰমাণ দিছে, প্ৰমাণৰ ওপৰত ভিত্তি কৰিব আইন এখন আছে, আইনে বিচাৰ ল'ব, আইনে নিজৰ গতি ল'ব। ভিক্টৰ দাসৰ গ্ৰেপ্তাৰটোক লৈ বহুতে কৈ আছে যে এতিয়া অভিযোগ দিলে চৰকাৰে এৰেষ্ট কৰি জেলত ভৰাই দিব।
এনেকুৱা ধৰণৰ সকলোৱে ভয় কৰি আছে। চাওক, যদি আপোনালোকে ভালধৰণে চায়, ভিক্টৰ দাসক জি.পি. সিং ডাঙৰীয়াই টুইট কৰিছিল। যেতিয়া তেখেতে জনাইছিল, তাৰ লগে লগে তেখেতক টুইট কৰি সুধিছিল যে তেখেতে কিন্তু দিব পৰা নাছিল। এতিয়া মই কোৱা কথা নহয়, সংবাদ মাধ্যমতো এয়া টেঙত আবদ্ধ হৈছে, তেওঁ তথ্য সহকাৰে। এদিন দুদিন 3 নম্বৰ দিনাখন তেওঁ মুখ খুলিছে, তাকো সত্য যিটো বিষয়, তেওঁ যিটো প্ৰশ্ন স্পেচিফিক সোধা হৈছে তাৰ উত্তৰ এতিয়ালৈকে তেওঁ দিব পৰা নাই। ইয়াৰ কাৰণ কি? সেইকাৰণে কোনোবাই কিবা নিজৰ আঙুলি বা নিজৰ কিবা জনপ্ৰিয়তা, নিজৰ ইনষ্টিটিউশ্যনৰ কোচিং ইনষ্টিটিউশ্যন বা ক'ৰবাত তেওঁ পাছ কৰাব নোৱাৰিলে ল'ৰা ছোৱালী, তেওঁৰ মতে প্ৰশ্ন নাহিল, আৰু তেওঁৰ সেই পৰীক্ষাৰ্থীসকলৰ পৰা বাচিবৰ কাৰণে এই ভিক্টৰ দাসে এইখিনি নাটক যদি কৰে, সেই তেনেকুৱা ইয়াত কোনো প্ৰশ্ৰয় নাপায়। চিট হ'বলৈ বিৰুদ্ধে আপুনি যিটো সুপ্ৰিম কোৰ্টত কেছ দি থোৱা আছিলে, সেইটো কি হ'ব? আপোনাৰ ষ্টেণ্ডটো কি আছে এতিয়া? মই ইতিমধ্যে মোৰ এডভকেট ছিনিয়ৰ এডভকেট সুপ্ৰিম কোৰ্টৰ পিয়লি ডাঙৰীয়ানীক মই লিখিতভাৱে মই উইথড্ৰ কৰিছোঁ বুলি দিছোঁ, আৰু দিল্লীত থকা যিমান সংবাদ মাধ্যমলৈ মই আজি তেওঁলোকক মেইল কৰি পেলাই পঠিয়াম। মই যি লিখিত আকাৰে তেওঁলোকক দিছোঁ, অৰ্থাৎ মই চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট ওপৰত কাৰ লৈ পেলাই যিটো কেছ দিছিলোঁ মহামান্য সুপ্ৰিম কোৰ্টত, সেয়া মই উইথড্ৰ কৰিছোঁ। এতিয়া আপুনি চিট হ'বলৈ সমৰ্থন কৰে? মই সমৰ্থন কৰোঁ। এতিয়া কাৰ লাগিব আপোনাক? কাৰ লাগিব আপোনাৰ মুখে চিট হ'বলৈ? কাৰ লৈ পেলাই অসমৰ ৰাইজে ইতিমধ্যে অৱগত হ'ল যে চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টনো কি। এইটো সৰ্বভাৰতীয় এখন আইন। এই আইনত যিসকল নিৰ্যাতিত হৈ পাকিস্তানৰ সীমান্তত বা ক'ৰবাত বাংলাদেশৰ বা নেপালৰ বা ক'ৰবাত সীমান্তত যিসকল আমাৰ ভাৰতীয় মূলৰ লোক, তেওঁলোক হয়তো তাত আছিলগৈ বা পাৰ্টিশ্যনৰ আগতে তেওঁলোকে তাত গৈছিল, কিন্তু বিভিন্ন ধৰ্মীয় নিৰ্যাতনৰ কাৰণত, সামাজিক নিৰ্যাতনৰ কাৰণত তেওঁলোকে আহি গ'ল বা তেওঁলোকে আহিব বিচাৰিছে। আমাৰে হিন্দু মূলৰ লোক বা আমাৰ ভাৰতীয় মূলৰ লোক, তেওঁলোকক আমি ইয়াত আশ্ৰয় দিয়াটো কোনো চাগে বোধে ডাঙৰ কথা নহয়। এই সকলোৱে গ্ৰহণ কৰিছে। যাক লৈ পেলাই কাৰ লৈ পেলাই এতিয়া কেলৈ প্ৰতিবাদ নাই? সেই সময়ত নিৰ্বাচন আছিলে বিভিন্ন ৰাজ্যত, সেইকাৰণে প্ৰতিবাদ হৈছিল। এতিয়া কেলৈ প্ৰতিবাদ নাই? কাৰণ ৰাইজে এতিয়া উন্নয়ন বিচাৰিছে, আৰু এইবোৰ লৈ পেলাই চৰকাৰখনৰ ওপৰত, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত, আৰু বিশেষকৈ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত সকলো আস্থা বিশ্বাস আছে যে বিদেশীক ৰঙা দলিচা পাৰি দিয়া এইখন এটা আইন নহয়। এইখন আইন নাগৰিকত্ব সংশোধনী আইন। আমি ইয়াত কোৱা হৈছে, কোনোবা যদি এতিয়া আহিব বিচাৰিছে আবেদন কৰক। আমাৰ অসমত আবেদন কেইখন পৰিছে? মই জনাত 1-2খন আবেদন পৰিছে, এতিয়ালৈকে কোনো আবেদনে পৰা নাই। তাৰমানে কোনোবাই এনেই কৈ দিলে নহ'ব ইয়াত আহি পেলাই যে মই বাংলাদেশত আছিলোঁ, মই বোলে আমুক বোলে গগৈ বা শইকীয়া বা চাহ বা দে, মই তাত আছিলোঁ আৰু মই নিৰ্যাতনৰ বলি হৈছিলোঁ। তেওঁৰ ওপৰত এনকুৱাৰী হ'ব, তেওঁৰ প্ৰকৃত সেই থানাৰ পৰা তথ্য অনা হ'ব, প্ৰকৃতত হৈছিলে নাই, আমুক চনত 77 চনত বা 75 চনত 80 চনত নিৰ্যাতন হৈছিল নাই, তাৰ তথ্য অনুসৰি তাৰপিছতহে তেওঁক ইয়াত সংস্থাপন দিয়া হ'ব। সেইকাৰণে এই গা লৈ পেলাই হস্তীয়া ৰাজনীতি এছামে কৰিব বিচাৰে বা কোনোবাই কৰিব বিচাৰিলেও অসমৰ ৰাইজে আশ্বস্ত হৈছে ইতিমধ্যে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী অসমৰ এজন অসমীয়া সন্তান হয়। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী কোনো বিদেশী নহয়। আৰু তাতকৈ ডাঙৰ কথা, যিসকল মন্ত্ৰীসভাত আছে, জয়ন্ত মল্ল বৰা ডাঙৰীয়া, পীযুষ হাজৰিকা ডাঙৰীয়া, কেশৱ মহন্ত ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়াৰ পৰা আদি কৰি সকলো অসমীয়া মূলৰ একোজন সন্মানীয় অসমীয়া এজন সন্তান আমাৰ মন্ত্ৰীসভাত আছে। তেওঁলোকে ৰঙা দলিচা বিদেশীক খুৱাই দিয়া এখন আইন নহয়। আমাৰ নেতাসকলে বুজাইছিলে বিদেশী আহিব, তোমালোকে চিঞৰ-বাখৰ কৰা, আৰু আমি সেইকাৰণে চিঞৰ-বাখৰ কৰিছিলোঁ। কংগ্ৰেছৰ নেতাসকলে ক'ব কৈছিলে কাৰণে আমি চিঞৰ-বাখৰ কৰিছিলোঁ। এতিয়া বুজি উঠিলোঁ, প্ৰকৃততে আমি পঢ়িলোঁ, বুজিলোঁ, এতিয়া প্ৰকৃততে এইখন আইন তেনেকুৱাকৈ বিদেশী ৰঙা দলিচা পৰা আইন নহয়। বুজি উঠিলে এতিয়া মই ৰিজাইন হৈছে, সুপ্ৰিম কোৰ্টৰ পৰা কেছটো উইথড্ৰ কৰিছোঁ।